si fuera la última vez y enséñame ese pasito que no sé, un besito bien suavecito. আজি আতে আতে হব আৰু মানে আড্ডা দিয়াৰ আজি এটা কাৰণ আছে কি কৰা মানে মোৰ গাৰ্লফ্ৰেণ্ডটো আহিব আজি আজি ইয়াৰ গাৰ্লফ্ৰেণ্ডটো আহিব ইয়াতে লগ কৰিব সেইকাৰণে লাগিব। আঠটা আমি এটাই মাৰিব লাগিব আৰু আমাক চিনাকি কৰি দিব আজি। অ চিনাকি চিনাকি হয় আপোনাক আছি ৰ ৰকচোন মই মানে আজি তোক তাকে লগ ধৰিব আছিলোঁ তবে এলক কেলাগা ই দেখোন থেইকা ব্যাপারে আমার ঘৰত সদা সদা থেইকা বেচতে যায় ৰকচোন তই ইয়াত ইমান বয়াকৈ ক'ব নালাগে ই আচলতে আমাৰ সঁচা বন্ধু হয় আৰু তই এতিয়া চা মই অহাকালি তোক লগ কৰি আছোঁ হলিও তোৰ গাৰ্লফ্ৰেণ্ডে আজি বিমলক এনেকে কৈ যাব নাংগিছিল শুন। দুই পালি হয় শুন বিমল দুই পালি তই দিব পাৰি শুন বিমল তই আহি টেনশ্যন নলবি মই অহাকালি তাক তোৰ হাতে মই হেমা খোজামে তোক মই কৈছানে চাই তই কি কৰিবি আমি চাম নহয় তই আলি দুখ নকৰিবি হ'ব কৈছে কালি দেখা যাব হ'ব। এতিয়া আমাৰ জল যদি জীবনৰ ৰংবোৰে লুকা-ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে এ ছেকিয়া কইছো ভেদলতা কইছো ভেদলতা ও কি আগলতে ঐ মল ভাই দোকান পাচ্ছ নেকি এ আলা দোয়ার মাছ পয়সা পাতি নাই নিয়া অলপ বইছো পিছফালে বহিম নেকি পিছফালে আহিব দে দোকানৰ কথা আছে নে এ গাহক নাই আগলতে বেছি এ আহিব দে আহা তুমি বহি থাকা মই আছোঁ ভাইটি অ কচুৰ কিলো কিমান এ কচুর কিলো নাই এ কেইডাল মান আছে এ 20 টাকা দিবা লৈছে আরে দাম আছে 20 থেকে 50 টাকা এ লোকাল টাকা 30 টাকা লোকাল থেকে লৈ যাম 5 টকা দিম কচুৰ দিবে না 5 টাকা কম এ হ'ব দা মজুদ দাম তোলে রাখ এ পাগলা নেকি থৈ দি দামীৰ কা আহিব হয় নেকি যাবা দি এ হ'ব দা নাই মিলা মানে এ বেলেগ দিন আহিবি ৰ ঠিক আছে আহিবি ও যাব নেকি মই নলবাৰীত যাম ইঠাবা যাব নেকি খাবা যাম যাওক ঠিকে আছে আছো তেতিয়া লগ পাম লগ পাম আৰু লগ পাম নিশ্চয় লগ পাম আহিলো দে ও কলতিয়া ঐ মল ও হিন্নে তোৰ মালটো মোক বয়া কৰি তো কৈ হৈ গেল এ বাদ দে আগলা মই তাক যি কিবা দি আছো তো টেনচন কিন্তু এ ঠেকে বেচব পাৰো কিন্তু আৰু মানুহ মান না কৰি হানা ওখান দে শির ভাই কি দে ভাই আবো এ বিমলা আজ দোকান পাচ্ছি ও মানে শুন থেকে নিবে রেছি নিমরা যাবার টাইম নিমতে ইতে নিম ও বিমলা দোকান দিলে ও জিওতে গা কাইলে ও কচু ইদাল 5 টাকা দে কি কি নাহলা কি হ আৰু কি ফালতু গা তুমি রাখবে দি ডাক বাদ দে হেকানে মই কইছো ভাল গা খাইবো মই 20 টাকা দিনি কি কইছি হ'ব দে। কি কইছি বলিছা কইছি ও কচুৰ কিলো কিনাম আজি দিবি দাদা জাবৰা গা কি লুচি কিলো হ'ব দে বইলো দে বল আৰু গা এতে বল এ পিমলৰ লগতে অলপমান এনজয় কৰাতে বই ও বল দিয়া ইতনে আনে তোৰ গাৰ্লফ্ৰেণ্ডে বিমলক বয়া কৈ গেছি তই কিবা কলি নে তাইক একলা বাদ দি মই তাক আজি লগ ধৰা কথা আছে তা আইবো আজি কম এ লগ ধৰি ফেলে এ বাদ দিবি ব্ৰেকআপ টিপি কাম নাই যায় কেকৰি তো কেনে দেহি দিয়া বড় হে একলা পিছু দবর ও তই আজি এত লগতে বহি আছা নেকি আমার আছে নাই মাল মই অলপ আইছ র তারা পিছু যা বাহিনী বুড়ি ও বিমল হা আজি তো কই না গেলাম মোৰ হিতি ভাল লাগছি মন ওয়াও এ বাহিনী বুড়ি কেমন আছে জখনি অ এখন দেখ বাতাতে কি কয় এতিয়া আমাৰ চল এ তো কচু খাবা ছি হে এতিয়া লৈ ই আজি বেটা দিয়ে কি বেটা দি এ মোক ঢেকি কিতে লিবি নেকি মই তো কালি কৈছো তো দিনা না কেনে লেতেৰি দলে দিলি লেতেৰি লেতেরি তোরা রে কি দোকান কেম দোকান দিছ কাছে লৈ বাছলে हो गया तेरे प्यार में दिल खो गया আৰু তো হেদিনা হানে তাক আংকাই কিয় বয়াকে কৈছিলি সি আচলতে মনত কিমান দুখ পাইছে জানা কিন্তু মোক কোৱা নাই সি আচলতে ধনৰ দুখে হ'ব পাৰে কিন্তু মনৰ দুখে নহয় আৰু তাক তুমি কেতিয়াও আংকা বয়াকে নকবা তো তাৰ লাগ কিয়া লাগা মই তাক ভাল নাপাওঁ আৰু
সি ঢেকীয়া বেপাৰী মোৰ আমাৰ ঘৰত সদায় ঢেকী আৰু শুন ই মোক কিমান ভাল পায় জানা ই আচলতে মোৰ কাৰণে যি কৰিব তই সেই কৰিব পাৰে আৰু তাৰ পৰা মই যি বিচাৰোঁ মোক সেই দিব পাৰে কি সি সহায় কৰে কেতিয়া 5,000 টকা লৈ আহিব দিছোঁ একেলগে প্ৰমাণ চাবি নেকি মই তাক এতিয়া যিমান ক'লো সি মোক সিমান দিব পাৰে চাম হেল্ল' অ বিমল তই এইমাত্ৰ আগৰ ৰাস্তাটোলৈকে আহিছোঁ আৰু তই 5,000 টকা ল'বি 5,000 টকা নেকি 5,000 টকা বহুত টান হৈ আছে দে মই লৈ যাই আছো দে তই সোনকালে আহিবি তই দেৰি নকৰিবি বেছি দেৰি নকৰো দে দে হ'ব দে দে কিমান লগ সি চাম নহয় কেতিয়া এতিয়া পইচা লৈ আহিনে নাহে হ'ব তুমি গম পাবা এতিয়া সি বিমল আছি ৰয় মাল আছিয়া আছো ৰ হয় মাল তোক যিমান কিবা এটা অনা কথা কৈছোঁ আনিছে নে নাই এইটো আছে 5,000 টকা অঁ এই 5,000 টকা মই এতিয়া যাওঁ দে গম পাইছা শুন ভাই তোক মই এনে মিছা কথাত 5,000 টকা এটা আনিব দিছিলোঁ পাৰিলে এতিয়া তই ই মোৰ কিমান সঁচা বন্ধু ভিক্ষাৰীটো কাৰোবাৰ পৰা চুৰ কৰি আনি পইচা দিছে নেকি আৰু বিমল তই এই পইচাটো ক'ৰ পৰা আনিছা শুন কলতিয়া অঁ মোৰ কাহিনী তই আগলৈ শুনিলো কলতিয়া 5,000 টকাৰো কথা ক'লা কলতিয়াক পইচাটো নেদিলি নহ'ব মোৰ মোবাইল বেছি আহিলেও 5,000 টকাটো কলতিয়াক কিবা কৰি দিব লাগে এটা মোবাইল লগাৰ কথা আছিল মোক কৈছিল খালি তোক মোবাইল লাগব না অঁ এইটো ল তো মোক তই 6,000 টকা দিব লাগব 6,000 নাযাওঁ কিমান দিবি 5,000 যা লৈ যা বিপদো তাত কি ভাল না? ভাল যা মানি বেগটোত 5,000 টকা আছে মানি বেগটো লৈ যা 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 ভাল কামালি যা শুন তই আচলতে ইয়াক ইমান সদায় সদায় ভয়াকৈ কৈ নাথাকিবি ই আচলতে মোৰ সঁচা বন্ধু মই তোতকৈ মোৰ বন্ধুক মই বেছি ভাল পাওঁ তই ইয়াক ইমান ভয়াকৈ নকবি ই আচলতে মোৰ সঁচা বন্ধু আৰু মই তোতকৈ ইয়াক বেছি ভাল পাওঁ হেই মুনো মুৰু ভূমিৰ গৰম আহিছে অমত কইতে আৰু বিমল জখনি বুঢ়ী আমাক ডেমেজ দিব যাওঁচোন কোৱা বিমল টেনচন কি আছা কি সেইগলা বাদ দি আৰু তই আজিৰ পৰা এক কোনোদিনকৈ ভয়াকৈ নকবি কিন্তু মই তোক পাহৰিব পাৰোঁ কিন্তু মোৰ বন্ধুক মই পাহৰিব নোৱাৰোঁ কৈছি ভাই মোক ক্ষমা কৰি দিয়া মই তোমাক বহুত ঠাট্টা বিজয় কৰি আছিলোঁ মই সেই ফুল আজি বিমল লৈ পাইছোঁ আমাৰ মত দি দিদি দি মই আজি মোৰ কলতিয়াৰ লগ কাৰণে আৰু কলতিয়া তোৰ ঘৈণীয়েৰে কাৰণে মই আজি সেমা কৰি দিছোঁ হ'ব দে ভাই আগত যি হ'ল হ'ল এইগিলা ভাবি নাথাকিবি তেতিয়া আমি আগালি লগ লাগি যাওঁ ইয়ে বিছলি ভাঙি গিয়ে বিছাতে আমি যাওঁ যাবা বৌ যাবা তুমি Báilame como si fuera la última vez y enséñame ese pasito que no sé, un besito bien suavecito, bebé. তো আমাৰ ভিডিঅ' চাই কেনে পালে যদি ভাল লাগিছে ভালো লাগিছে কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু আমাৰ অসমীয়া চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ বেলে এনেকৈ কৰিব যাতে অসমৰ চুকে কোনে পাইছে তো জয় আই হওক জয় আহম যা যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকি